তো হেল্ল' গাইজ, আশা কৰিছোঁ সকলো ভালে আছে আৰু আমি যাওঁ আজি লখিমপুৰ গহপুৰৰ ওচৰতে এখন গাঁও। তো গাইজ, লখিমপুৰত মোৰ মাহীকৰ ঘৰ আছে, তো তালৈকে যাওঁ য'ত আমি দহা খাম। এই দুখন বাইক, এটা ৰাইডাৰ আৰু এটা এক্সপালছ, তো এই দুখন লৈ পিনি যাম আমি। নেই দুজন নাযায় আৰু দেই, আমি যাম আৰু তোমালোকে থাকিবা মাজুলীত, আমি যাম গহপুৰ। আমাৰ কাৰণে মাংস আনি দিবা। নিশ্চয় নিশ্চয় আনি দিম। তো গাইজ, আজি মই প্ৰথমবাৰ লখিমপুৰ এৰিয়ালৈ যাম। মনটো খুবেই ভাল লাগি আছে আৰু মোৰ মাহীয়েকটো আজি চাবলৈ পাম গৈছোঁ, এক্সাইটেড হৈ আছোঁ আৰু। তো গৈ থাকোঁ বলক। তো গাইজ, এয়া হৈছে নামনি মাজুলীৰ পৰা এই উত্তৰ পাৰলৈ লখিমপুৰ পাৰলৈ যোৱা এখন ফেৰী। এই ঘাটখনৰ নাম হৈছে চেনিমৰা পথালি পাৰ ঘাট। ইয়াৰ পৰা লখিমপুৰ পাৰ হৈছোঁ আমি। ৱাও, আমাৰ কাৰণে মাত্ৰ এখন অটো ৰৈ আছে। কি আচৰিত গাইজ, এই পানী নোহোৱাৰ কাৰণে দুখন ঘাট পাৰ হৈ যাব লগা হৈছে, নহ'লেতো এখনেই পাৰ হ'বলগীয়া হৈ গৈছে, কিন্তু ফিজ এখন ঘাটৰে লয় বুলি কৈছে, দুখন পাৰ কৰিব পাৰি চাগে। তো গাইজ, এনেকৈয়ে পাৰ কৰি পিনি ঘাটখন আমি গৈ আছোঁ হাইৱেটিহে। ইয়াৰ পৰা গৈ গৈ হাইৱেত লগ হ'ব চাগে ৰাস্তাটো। নাৰায়ণপুৰ বিহপুৰীয়া। তো গাইজ, লখিমপুৰ এৰিয়াৰ পৰা যদি ভিউৱাৰ্ছ আছে জনাবচোন, এইখনেই হৈছে নি বিহপুৰীয়া? তো মই ইমান বেছি চিনি নাপাওঁ। তো বলক গৈ থাকোঁ আমি। তো আমিতো চিনি টানি নাপাওঁৱেই, গতিকে ৰাস্তাৰ মাজে সুধি সুধি যাম আৰু। সেয়া কি আছিল গাইজ, কমেণ্ট কৰি জনাব, মই বিশেষ নাজানো। তো গাইজ, এয়াই চাগে নাৰায়ণপুৰ। তো ইয়ালৈ পালোহি আমি। ইয়াৰ পৰা বেছি দূৰ নহয়, ধলপুৰৰ পৰা কাষতেই চাগে। তো গাইজ, বৰ্তমান পালোহি ধলপুৰ চাৰিআলি। হয়, নেলি মাজনক দেখিলোঁ, এইজন। হাই এটা দিয়া। এই ৰাস্তাৰে সোমাই নাই আমি তালৈ। তো হেল্ল' গাইজ, আমি আহি পালোহি। বৰ্তমান দহাথালীতে আছোঁ, এইটো চাই লওক আপোনালোকে জেগাটো। বৰ্তমান আমি লখিমপুৰ তামুলী ভেটিত আছোঁ, চ' চাই ল'ম বলক। তো গাইজ, উঠো বলক চাংঘৰতে। এয়া আইতাকল বহি আছে। তো সোমাই চাই লওক ইয়াতে মাংস, গাহৰি মাংস। বাপৰে, ইমান ডাঙৰ ডাঙৰ পিচ। উই নেঙুটি দলে দদগাং লঙে হয়। তো গাইজ, চাই লওক আপোনালোকে, ইয়াতে ৱেটিং হল হৈ বহি আছে মানুহ। তো গাইজ, খোৱা বোৱা জেগাটো অলপ চাই লওঁ আমি সোমাই পিনি। তো গাইজ, ইয়াতে খোৱা বোৱা কৰা হৈছে। হুলস্থুলৰ পৰিৱেশ চাই পাইছে আপোনালোকে। এনেকেই খাই আছে আৰু মানুহবোৰ। তো গাইজ, হুলস্থুলীয়া পৰিৱেশবোৰ এৰি পিনি অলপ ওলাই আহিলোঁ। চাওকচোন কিবা ইয়াত আছিলে বোলে সত্ৰ এখন, কিনো আছে চাওকচোন বলক। এয়া সত্ৰখন, শ্ৰী শ্ৰী বনমালী দেৱৰ জন্মস্থান, শ্ৰী শ্ৰী দক্ষিণপাট কলাবাৰী আদি সত্ৰ দলগুৰি। সোমাই যাওঁ বলক গাইজ, খুবেই ভাল লাগিছে জেগাটো। বলক ভিতৰলৈ সোমাই যাওঁ। ৱাও, চাউণ্ড কৈ গৈছে। এই গেট এটা, ইয়াতো গেট এটা, এইটো মেইন গেট। ভিতৰফালে কি আছে? তো গাইজ, আপোনালোকে জনাব জেগাটো কেনেকুৱা লাগিল।
তো এই নামটো কি আছিলে এই জেগা ঢল ঢল মন্দিৰ এই লগৰ এই গাৰ্ডেনবোৰ চাওক কিমান ভাল লাগিছে কাষৰ গাৰ্ডেনবোৰ বহুত ভাল লাগিছে তো সেইটো ফলক আছে চাই লওঁ কিনো লিখা আছে পিছফালে কাম হৈ আছে নতুনকৈ ৰিকনষ্ট্ৰাকশ্যন কৰিছে চাগে প্ৰত্নতত্ত্ববিদসকলে লিখিছে আৰু গাইজ এই মন্দিৰখন সংৰক্ষণ কৰিবলৈ আৰু এইটোৱে আৰু কাষৰ গাৰ্ডেনবোৰ পৰা ভাল লাগিছে গাইজ এয়া গেট সৰুকৈ গেট আছিলে চাই লওক গাড়ী এটা পিছফালৰ পৰা তো ইয়াৰ কাষতে এখন পুখুৰীও আছে সেয়া বহুত ডাঙৰ চাই লওঁ আমি পুখুৰীখন কেনেকুৱা বহুত ডাঙৰ দেখোন এয়া মন্দিৰৰ কাষতেই পুখুৰীখন আছে তো গাইজ যাওঁগৈ আৰু আমি এতিয়া চাই বহুতেই ভাল লাগিল বৰ্তমান এতিয়া আমাৰ মাহীহঁতৰ ঘৰলৈ যাওঁগৈ আৰু তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম তাৰপিছত আজি এই ভিডিঅ'টো আপলোড দিম তো আপোনালোকে চাই দিব নিশ্চয় আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিল আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই গাইজ